যোৱাকালি যিহেতু গুৰু পূৰ্ণিমা আছিল আৰু প্ৰতি বছৰে আমি এই গুৰু পূৰ্ণিমাৰ দিনাখন ব্ৰহ্মপুত্ৰত গা ধুবলৈ যাওঁ। যিহেতু ব্ৰহ্মপুত্ৰখন আমাৰ নিচেই কাষতে আছে আৰু আমাৰ গাঁৱৰ বহুত মানুহ যায় আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে দেই ব্ৰহ্মপুত্ৰলৈ গা ধুবলৈ। আৰু আমিতো গংগাত যাব নোৱাৰোঁ, সেয়ে গংগা বুলিয়েই ব্ৰহ্মপুত্ৰত স্নান কৰোঁ। তাকে বহুত ভাল লাগে দেখিছেনে, পৰিৱেশটো একদম ৰাতি আন্ধাৰতে উঠি যাওঁ আৰু একদম পোহৰ হোৱাৰ লগে লগে গা পা ধুই আজৰি হৈ যাওঁ। এয়া দেখিছেনে, বহুত ভাল লাগে পৰিৱেশটো, প্ৰতি বছৰে যাওঁ। আৰু এইখনেই হ'ল ভূপেন হাজৰিকা সেতু, এয়া দেখিছেনে, আৰু তাৰ কিনাৰতে আমি গা ধুবলৈ গৈছোঁ। আৰু পানী এবাৰ বহুত দ, যিহেতু এবাৰ গুৰু পূৰ্ণিমা অকণমান আগতীয়াকৈ হ'ল, মানে সকলো দেৱ দেৱীৰ এবাৰ পূজা পাৰ্বণবোৰ অকণমান দেৰিকৈ সোনকালে আৰম্ভ হ'ল, সেয়ে মানে এইবাৰ পানীখিনি একেবাৰে শুকাই যোৱা নাই। আৰু এয়া আমি আন্ধাৰতে গৈছিলোঁ, গৈ পাই তাত পোহৰ হৈছে, বেলি ভালদৰে ওলোৱাই নাই, অলপ অলপ পোহৰ হওঁতে। আৰু এই সময়ৰ ভিউটো চাই খুব ভাল লাগে নহয়নে, ব্ৰহ্মপুত্ৰৰ ওপৰেদি বেলিটো কি ধুনীয়াকৈ ওলাই। আৰু এইখনেই হ'ল বিশাল ভূপেন হাজৰিকা সেতু, আৰু তাত অহা যোৱা গাড়ী, মই অকণ ভিডিঅ'টো স্পীড কৰি দিছোঁ নহ'লে বহুত দীঘল হৈ যায়। আৰু এয়া দেখিছেনে, আমি গৈ পোৱালে প্ৰায়সকলে গা পা ধুই আজৰি, তাৰপিছত আমিও এয়া গা পা ধুই আজৰি হৈ, এয়া দেখিছেনে, কিছুমানে আহিছে ধুইছে আৰু প্ৰায়সকলে ধুই আজৰিও হৈছে। আৰু আমি এয়া গা পা ধুই উঠি গংগা মাৰ নামত নদী কিনাৰত পূজা কৰিব লাগে বোলে, তাকে কৰিছোঁ। আৰু মই কিমানখিনি সত্যতা আছে মই ইমান বিশেষ নাজানো বাৰু এই বিষয়ত, কিন্তু প্ৰতি বছৰে কৰি আহিছোঁ, ভাল লাগে। আৰু কিয় কৰিব লাগে কি কৰিব লাগে সেইটো বিষয়ে বাৰু মই ইমান ক'ব নাজানো দেই, মোক ক্ষমা কৰিব। কিন্তু আমাৰ ইয়াত প্ৰায় সকলে কৰে আৰু ময়ো লগতে গৈছোঁ আৰু ভাল লাগে, গংগা স্নান কৰাৰ নিচিনা হয়। তাকে এই বিশেষ দিনটোলৈ আমি গোটেই বছৰ অধীৰ আগ্ৰহেৰে বাট চাই ৰওঁ। আৰু এয়া পূজা পাঠ কৰি ল'লোঁ, কৰি আৰু এয়া গুচি আহিলোঁ। আহি আমাৰ এভাগ বিশেষ মন্দিৰ আছে আমাৰ ঢলাতে, এয়া হ'ল হনুমান মন্দিৰ। আৰু এই মন্দিৰ ভাগত আমি মানে আমাৰ বজাৰতে আছে, দোকানৰ ওচৰতে বুলি ক'ব পাৰি। আৰু এই মন্দিৰ ভাগ খুব জাগ্ৰত আৰু খুব শক্তিশালী মন্দিৰ। আৰু এই মন্দিৰ ভাগত এই ৰাস পূৰ্ণিমাৰ দিনাখন মানে অখণ্ড ভাগৱত হয়, অখণ্ড কীৰ্তন হয়, মানে ভাগৱত নহয় অখণ্ড কীৰ্তন হয়। আৰু কীৰ্তন চলিয়ে আছে, এয়া দেখিছেনে, গাই আছে তেওঁলোকে, অখণ্ড কীৰ্তন হয়, দুদিনীয়া অনুষ্ঠান হয়, মানে পূৰ্ণিমাৰ আৰম্ভণিৰ পৰা পূৰ্ণিমাৰ শেষলৈকে হয়, যিমান সময় মানে লাগে, কেতিয়াবা দুদিনো পৰি যায়। আৰু এইবাৰ অকণমান দীঘলীয়া আছিলে পূৰ্ণিমা তিথিটো, সেয়ে দুদিনেই হ'ল। আৰু আমি এই মন্দিৰ ভাগত গা পা ধুই আহি পূজা পাঠ কৰোঁ। আৰু আমি গোটেইখিনিয়ে ভৰি হাত ধুই মেলি সোমাইছোঁ, খুব ভাল লাগে। আৰু মোৰ খুব প্ৰিয় মন্দিৰ এই ভাগ। আৰু এই মন্দিৰ ভাগ বহুতেই শক্তিশালী, হনুমান মন্দিৰ হয়, হনুমানৰ লগতে শিৱও আছে। আৰু স্পেচিয়েলি হনুমান মন্দিৰ হয়, মানে এয়া দেখিছেনে, তেওঁলোকে যি ৰাতি কীৰ্তন কৰিছে, কীৰ্তন পাৰ্টিৰ কাৰণে এয়া থাকিবলৈ অকণমান ৰেষ্ট ল'বৰ কাৰণে জিৰণিও দি দিছে জেগাডোখৰ। আৰু এয়া মই ঘণ্টি বজাই মেলি সোমালোঁ মন্দিৰত, ঘণ্টি নবজালে ভাল নালাগে নহয়নে, তাকে সোমাই গৈছোঁ। বহুত ভিৰ, মানে এয়া হ'ল হনুমান আৰু এইজন বহুত শক্তিশালী, লগতে এয়া আছে শিৱৰো এভাগ আছে। আমাৰ ইয়াত মই আপোনালোকক কৈছোঁৱে, শিৱৰ ৰাজহুৱা মন্দিৰ নাই এক্সট্ৰাকৈ, অকল শিৱ মন্দিৰ নাই। আৰু মই মোৰ চেণ্টাৰৰ ফালে এভাগ শিৱ মন্দিৰ বনাই আছে, আপোনালোকক দেখুৱাইছোঁ, বনাই হৈছেগৈ আৰু প্ৰায় ফাগুনত অপেনিং কৰাৰ কথা আছে, সেইভাগো দেখুৱাম বাৰু আপোনালোকক। আৰু এয়া কীৰ্তনত মই পৰিক্ৰমা কৰিলোঁ, ময়ো কীৰ্তনৰ লগে লগে অকণমান ঘূৰিলোঁ, হৰে কৃষ্ণ হৰে ৰাম কৰি। ইয়াত কীৰ্তন মানে অখণ্ড কীৰ্তন, হৰে কৃষ্ণ হৰে ৰাম এই শব্দকেইটাই কৰিব লাগে। আৰু মই 5 পাক পৰিক্ৰমা কৰিলোঁ, খুব ভাল লাগে, খুব জাগৃত মন্দিৰ হয়। আৰু এই মন্দিৰ ভাগৰ শক্তি মই নিজে পাইছোঁ, বহুত প্ৰমাণ পাইছোঁ। মন্দিৰ ভাগত মানে মই যদি মূৰ দোৱাই নাযাওঁ, মোৰ কেতিয়াও মানে সফল নহয়। আৰু মই যেতিয়া হ'লেও বজাৰলৈ যাওঁ বা এই মন্দিৰ ভাগৰ সন্মুখেদি মই প্ৰতিদিনে চেণ্টাৰলৈ যাব লগা হয়। আৰু এই মন্দিৰ ভাগৰ শক্তি বহুতেই শক্তি আছে, মই পাইছোঁ, মই মোৰ ফালৰ পৰা মোৰ প্ৰমাণ পাইছোঁ। মই বেলেগক ক'ব নাযাওঁ কোনে কিমান পাইছে নাপাইছে, কিন্তু মই মোৰ ফালৰ পৰা মই একদম জীয়ৰী কালৰ পৰাই এই মন্দিৰ ভাগক খুব মানে শ্ৰদ্ধা ভক্তিৰে আৰু খুব আদৰ সন্মান কৰোঁ। মানে কি ক'ম আৰু, ভগৱানকতো আদৰ সন্মানৰ কথা ক'ব নোৱাৰি বাৰু, হ'লেও কিন্তু মোৰ খুব বিশ্বাস, বহুত শক্তিশালী যেন মোৰ অনুভৱ হয়। আৰু এয়া শেষত বাইদেউহঁতেও, মানে আমি যি লগত গৈছিলোঁ চবেই, আৰু গংগী বাইদেউহঁতেও এয়া দেখিছে, তেওঁলোকেও পৰিক্ৰমা কৰিলে, তেওঁলোকৰ অকণমান দেৰি হ'ল, মই কৰি ল'লোঁ। তাৰপৰা তেওঁলোকৰো অকণমান ভিডিঅ' বনাই থৈ দিলোঁ। আৰু শেষত এয়া এনেকেই পূজা পাঠ কৰি মেলি আৰু যোৱাকালিৰ দিনটো সামৰণি মাৰিলোঁ। আৰু মোৰ আজিৰ এই বিশেষ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। যদি ভাল লাগিল লাইক আৰু কমেণ্ট কৰিবলৈ
নাপাহৰিব আৰু আপোনালোকৰ ফালে এনেকুৱা কৰেনে এই গুৰু পূৰ্ণিমাৰ দিনাখন জনাবলৈ নাপাহৰিব ঠিক আছে পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ মাজেৰে আজিলৈ বাই